আপুনি আপোনাৰ জীৱনক লৈ ইমান হেপি নহয় নেকি? যদি নহয় তেন্তে ভিডিঅ'টো চাই ল'ব। এই পৃথিৱীত কোনো মানুহ প্ৰপাৰলি হেপি নহয়। সুখ আমি কেতিয়াও বিচাৰি নাপাওঁ। আমাৰ যি আছে তাতে আমাক সুখী হৈ থাকিব লাগিব। চ' আমি নিজকে হেপি ৰাখিবৰ কাৰণে কেইটামান ষ্টেপ ফ'ল' কৰিব পাৰি। ষ্টেপ নম্বৰ 1, নিজকে কেতিয়াও বেলেগৰ লগত কম্পেয়াৰ নকৰিব। যে সিয়ে গাড়ী কিনিলে, ঘৰ বনালে, আইফোন ল'লে, কিন্তু মই ল'ব নোৱাৰিলোঁ। বেলেগৰ এইবিলাক চাই কেতিয়াও নিজে দুখী নহওক। চবৰে লাইফৰ জাৰ্নি বেলেগ বেলেগ। চ' বেলেগৰ কথা ভাবি দুখী হোৱাতকৈ নিজৰ গ্ৰ'থত ফ'কাছ কৰক। নাম্বাৰ 2, পাষ্টত কি হৈছিলে, ফিউচাৰত কি হ'ব, এইবিলাক কথা ভাবি ভাবি নিজকে দুখী কৰি নাৰাখিব। বৰ্তমানত যি আছে তাকে লৈ সুখী থাকিবলৈ ট্ৰাই কৰক। কাৰণ হেপিনেছ লিভছ ইন দ্য প্ৰেজেণ্ট। নাম্বাৰ 3, আপুনি যি ফিজিকেল এক্টিভিটি কৰি ভাল পায়, যেনে যদি ক্ৰিকেট খেলি ভাল পায়, ফুটবল খেলি ভাল পায়, ডান্স কৰি ভাল পায়, খোজকাঢ়ি ভাল পায়, যি কৰি ভাল পায় সেইটোৱে ফিজিকেল এক্টিভিটি কৰক। কাৰণ ফিজিকেল এক্টিভিটিয়ে হেপি হৰমনক বুষ্ট কৰে। নাম্বাৰ 4, পাৰিলে আপুনি পজিটিভ মানুহৰ লগত উঠা বহা কৰক। তেতিয়া আপোনাৰো মাইণ্ডছেটটো তেনেকুৱা হ'ব। আৰু যদি নেগেটিভ মানুহৰ লগত উঠা বহা কৰে তেন্তে আপোনাৰো মাইণ্ডছেট নেগেটিভ হৈ যাব। নাম্বাৰ 5, আপুনি গোটেই দিনটোত কি ভাল কাম কৰিছে তাৰে 3টা ভাল কাম লিখি ৰাখক। যেতিয়া আপুনি ভাল কাম লিখিব তেতিয়া আপোনাৰ ব্ৰেইনে অলৱেজ ভালৰ পিনে ফ'কাছ কৰিব। ইফ ইউ ৱান্ট মোৰ ভিডিঅ' লাইক দিছ প্লিজ হিট দ্য ফ'ল' বটন। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব।